Good morning everyone. আজি ৰুটি ভজাৰ পৰাই ব্লগটো ষ্টাৰ্ট কৰিছোঁ আৰু এইটো হৈছে যোৱাকালি ৰাতিৰে মাংস ৰুটি তাতে অলপ মানে তেল দি খাওঁ এইটো হৈছে মোৰ চাহ আৰু ৰুটি মই এতিয়া খাম গাইজ ৰুটি আৰু আলু লেচেৰা ভাজি আৰু এইটো হৈছে চাহ মোৰ বাটিতে লওঁ চাহ কাৰণ মই অকণমান চাহ বেছি খাওঁ গাখীৰ চাহ বহুত ভাল পাওঁ যে মই হেল্ল' এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰোঁ ভালে আছে লগতে মোৰো ভাল আজিৰ ব্লগটো ষ্টাৰ্ট কৰোঁতে বহুত টাইম হ'ল কাৰণ আজি মোৰ বহুত কাম আছিলে যোৱা ৰাতি বৰষুণ দিছিলে যে সেইকাৰণে ঘৰবিলাক বহুত লেতেৰা হৈ গৈছিল ঘৰ মুচিলেও বাথৰুম চাফা কৰিলোঁ সেইকাৰণে বহুত দেৰি হৈ গ'ল এতিয়াৰ পৰা ষ্টাৰ্ট কৰোঁ আপোনালোকে চাই থাকক বাথৰুম চাফা কৰাৰ কাৰণে মূৰটো ধুলোঁ শুকোৱা নাই অলপ ৰ'দত শুকাই লওঁ আজিৰ দিনটোত কি কৰোঁ দেখুৱাই যাম বৰষুণৰ দিনত ঘৰবিলাক যিমান লেতেৰা হৈ থাকে নহয় কি ক'ম আৰু চাফা কৰি মানে তত নাপাওঁ এইবিলাক হৈছে মই আৰ্ট কৰা ফুল আৰু এইখন বেয়া হৈছে আজি ঠিক কৰিম বুলি ভাবিছোঁ এইখন ঠিক কৰাতে আপোনালোকক দেখুৱাম শেষত কেনেকুৱা লাগে লাষ্ট এইখন মই অঁকা ছবি এইবিলাক মই অঁকা ছবি আৰু এইখন মোৰ ফটো ফ্ৰেম এইখন ৱালত এনেকৈ সজাই থোৱা আছে কেনেকুৱা লাগিছে হ'ব আৰু এইখন হৈছে বেয়া অলপ আজি ঠিক কৰিম বুলি ভাবিছোঁ লগতে কেনেকৈ ঠিক কৰোঁ দেখুৱাই যাম সম্পূৰ্ণ হোৱা নাই অলপ হৈছে এতিয়া তেতিয়া যে মানে ফ্লাৱাৰটো আৰ্ট কৰিছিলোঁ ভাল নহ'ল এনেকুৱা ডিজাইন বনাইছিলোঁ মানে পিছত আৰ্ট কৰিম ভালকৈ এইটো ভাল নালাগিলে সেইকাৰণে কণ্টিনিউ নকৰিলোঁ ভিডিঅ'টো আৰু গাইজ এতিয়া আমি ৰীল বনাবৰ কাৰণে মানে ৰেডি হৈছোঁ ৰীল দেখা পাব আমাৰ ইনষ্টাগ্ৰাম আৰু ইউটিউবত শ্বৰ্ট ভিডিঅ' যদি ভাল লাগে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু ইনষ্টাগ্ৰামত ফ'ল' কৰিব ৱালটো যদি ভাল লাগিছে আপোনালোকে ক'ব দেই মানে অকণমান এনেই ডিজাইন কৰিছোঁ আৰু বনাই আছোঁ এইটো সন্তৰা ৰীল বনাই আছে আৰু এইটো আমি পুনো বাৰ আহি আছে আৰু তাতে টিকিলো বাবা টিকিলো আহে একবাৰ আমাৰ পুনো আহে এবাৰ এতিয়া চাহ খাব টাইম হৈছে সেইটো দেখিছেনে ক'ত থৈ দিছে ড্ৰেছ চালালোঁ আৰু চাহ খাই লওঁ চাহ মানে আৰু পানীবোৰো খাওঁ পানীবোৰ ইমান নাই 10 টকা আনিছিল আধা টিকলুৱে খালে আৰু এতিয়া খাম দেখুৱাওঁ লভ লাগিলে নহ'ব গাইজ কাৰণ আপোনালোকৰ তো খাব নাপাব মই খাম মানে লভ লাগছে নাকি তামাম টেষ্টি কিন্তু আজি কিবা এটা পানীপুৰিটা সঁচা আপুনি দেখোন খাইছা দেখিলোঁ লগত আজি আৰু ভিডিঅ'টো দীঘল কৰিব নোৱাৰোঁ আৰু আমাৰ মানুহ আহি আছে আৰু এতিয়া এইটো আহি দেখিছে পম্পী আহিল আৰু সেইকাৰণে আজি টাটা বাই বাই আৰু কাইলৈ ভালকৈ ভিডিঅ' দিম বুলি আশা থাকিল আজিলৈ বাই বাই